Hi, hello, namaskar. Welcome back to my YouTube channel. Aha koru apunalok সকলোৰে ভাল মোৰো ভালে তো পিকনিক খাব যাবৰ কাৰণে ওলাইছো বাকি ফ্ৰেন্ড কেইটা আহি আছে বহুত বেছি দূৰত এবাৰ পিকনিক কৰা নাই আমাৰ পায়নিয়াৰত পঢ়া ফ্ৰেন্ড কেইটা একেলগে যেটো প্ৰত্যেক বছৰে যাওয়ে তো এবাৰ ওচৰতে আছো ওচৰ মানে ইমান ওচৰ নহয় বাৰু কুৰুৱাত যাম তামুলবাৰী তো বাকি দেখাই আছো সকলোবোৰ তো চাই থাকিব ভিডিওটো শেষলৈকে এতিয়া ঘৰৰ পৰা যাব ওলাইছো তো ঘৰৰ পৰা ওলাই আহিছো হিয়ত আহি পোৱা বুলি ফোন কৰিছে এয়া টেম্পুত উঠিলো এতিয়া টেম্পুৰে গৈ আছো মান্দাগাটা হয়ে এইফালেৰে যাম যেহেতু হাতগাঁও হয় আৰু অকমান ওচৰো হয় এইটো ফালেৰে তো এইটো ফালে গৈ আছো এবাৰ মানে আমি টেম্পুৱে ভাড়া কৰিলো বেলেগ আৰু গাড়ী নললো যেহেতু এবাৰ ফ্ৰেন্ডো বহুত কম বাকি ফ্ৰেন্ড কিছুমান আহিব নোৱাৰিলে কিবা কিবি প্ৰবলেম চলি আছে তো আমি অহা কেইটা আহি গলো হঠাতে প্লেনটো কৰি তো এতিয়া আহি আমি বাগানৰ চকত অকমান ৰখি দিছো কিবা কিবি অলপ লব আছিল আৰু যেহেতু আজি মান্দাগাটা বজাৰ আছে তো বজাৰটো অকমান ৰখিলো কিবা কিবি অলপ লবৰ বাবে আৰু কিবা কিবি পাহৰি অহা বস্তুবোৰ ইয়াতে লৈ ললো এতিয়া আকৌ আমি গৈ আছো হাতগাঁও পামে আৰু অকমান পিছতে তো আহি পালো আমি এতিয়া কুৰুৱা আৰু আগফালে দেখিছেনে অলৰেডি বহুতখিনি মানুহ আহিছে বহুত গাড়ী আছে ইয়াতে তো এতিয়া আমি ঠাই বা পাওনে নাপাও তাকেহে মানে ভাবিছো কাৰণ বহুত বেছি মানুহ অলৰেডি আগতে আহিছে তো চাও বাৰু কত কেনেকে কি মিলাব পাৰো বাকি দেখাই আছো আপোনালোকক সকলোবোৰ আৰু কুৰুৱাৰ তামুলবাৰীত এবাৰ মোৰ সেকেন্ড টাইম পিকনিক হয় ফাৰ্স্ট টাইম ফ্যামিলিৰ লগত আহিছিলো 2018ত এবাৰ ফ্ৰেন্ডৰ লগত আহিছো ইয়াতে জানুৱাৰী 1 তাৰিখে আকৌ অহা যাব চাগে কাৰণ আমাৰ ফ্যামিলি পিকনিকটো ইয়াতে কৰা কথা আছে এতিয়ালৈ বাৰু ফিক্স হোৱা নাই ফিক্স হলে আপোনালোকে বাৰু দেখা পাব আহিলে বাকি আজি এতিয়া ঠাইটো বিচাৰিলো আমি কাৰণ খানা বনোৱা ঠাইটো ভাল পালে ভাল লাগে গুটেকিটা একেলগে বহা উঠা কৰিব মানে ঠাইটো ভাল হয় তো এতিয়া তাকে বিচাৰি আছো আমি 2018ত যেতিয়া ইয়াতে আহিছিলো পিকনিক প্লেসটো অকমান সৰু আছিল এবাৰ দেখিছো যে বহুত বেছি ডাঙৰ হৈছে আগতকৈ আৰু আগতে বহুত কম মানুহ আহিছিল ইয়াতে কিন্তু এতিয়া পিকনিক প্লেসটো বহুত ডাঙৰ হৈছে তো বহুতখিনি মানুহ আহিছে এতিয়া আমি ঠাই বিচাৰি আছো বনোৱা মিলাকত কৰো মানে ঠাইটো বিচাৰি আছো বৰ্তমান পোৱা নাই আমি উপৰফালে প্লেসটো এইটো কাৰণে ঠিক কৰা নাই তলফালে আহি যাতে আমি নদীখন চাই চাই বনাব পাৰো খাব পাৰো কাৰণ ইয়াৰ পৰা এটা ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে আৰু ভিউটো ইমান ধুনীয়া চাব লগা সেয়ে আমি তলফালে ঠাইটো বিচাৰি আছো ভাল ঠাই এটা পালে আৰু আমাৰ হৈ গল পিকনিকত আহিলে এইটোৱে আৰু ঠাই বিচাৰি নাপায় প্ৰথমতে আহি মানে এতিয়া অমৰৰ মাজেৰে যাব লগা হৈছে এইফালে তেনেকে ৰাস্তা নাই আৰু এইডাল হৈছে জাওবন আমি যেতিয়া আহিছিলো প্ৰথমবাৰ এইখিনি ঠাইত মানে পুৰা জাওবনেৰে ভৰি আছিল এবাৰ কিন্তু কম দেখিছো এইডালে মই দেখিলো সেইকাৰণে দেখাই দিলো তো বাকি আহি ঠাই এটা সিলেক্ট কৰিলো কিন্তু আমাৰ ঘৰৰ পৰা আহোতে যেটো বহুত দেৰি হৈছিল তো আটাই কেইটাৰে ভোক লাগিছে সেয়া আহি চাহ নবনাওতে আমাৰ লগত মানে যি কিবা কিবি খোৱা বস্তু আছিল অকমান তাকে খুলিলো আটাই কেইটা খাই আছো আৰু এইফালে দীপশিখাও আনিছে কেঁচা বুটৰ লগত আলু ভুজিয়াটো মিক্স কৰি খাই আছো বাকি আমি টেম্পুৰ পৰা এতিয়া বস্তুবোৰ নমাই আনি এঠাইত ধুনিয়াকে জমা কৰি ৰাখিছো আৰু এইফালে এয়া দেখিছে নে মাকৈও আনিছো আমি মান্দাগাটা বজাৰৰ পৰা আজি আমাৰ খানাত মানে মাকৈও আছে বাকি এইফালে চাওকচোন বাহিৰৰ ভিউটো ইমান ধুনিয়া চাব লগা তো হেহে আমি এইখিনি ঠাই সিলেক্ট কৰিছো এতিয়া এইখিনি ঠাইত ধুনিয়াকে বহি লৈছো তিৰপল এখন পাৰি লৈ বাকি এতিয়া আমাৰ কামবোৰ ষ্টাৰ্ট কৰো এইফালে আমি আটাকেইটা আলু পিয়াজ কটাত ব্যস্ত এইফালে চাহ হয় মানে আমি এইখিনি কাম ক্লিয়াৰ কৰো সেইফালে হিহতে মানে চাহ বনাব এৰি স্কিন টনাত ব্যস্ত আছে কাৰণ বতাহ ইমানে বেছি দি আছে বতাহৰ লগত ধুলিটো আহি আছে যেহেতু এইবিলাক চাৰিওফালে ধুলিয়ে হয় তো আৰু ভাত চাহ বনোৱাত অসুবিধা হ'ব সেই আগতে স্কিনখন টানি লৈছে ভালকে সেইফালে চাহটো হয় মানে মই এবাৰ ওপৰফালে আহিলো ভাবিছো কিমান মানুহ হৈছে এবাৰ চাও কাৰণ পিকনিক প্লেসত মানুহ বেছি থাকিলে ভাল লাগে যিমানে মানুহ হয় সিমানে বেছি ভাল লাগে তো এবাৰ চাব আহিলো বাকি মানুহ হৈছে বহুত
পিকনিক প্লেছত মানে ব্ৰেডত জেলি লগোৱাও এটা এক্সট্ৰা কাম হয়। তো এইফালে আমাৰ চাহটো এতিয়া ৰেডি হৈছে। তো আৰু চাহৰ লগত খাব যিহেতু ব্ৰেড জেলি আনিছোঁ, তাকে আমি ব্ৰেডত এতিয়া জেলি লগাই আছোঁ। ইয়াৰে মাজতে কথা এটা কৈ ৰাখোঁ যে কোনোবা যদি ভাবি আছে কুৰুৱাত পিকনিক খাব আহিম বুলি, তো লগত অকণমান পানী বেছিকৈ লৈ আহিব, কাৰণ ইয়াৰে পানীটো অকণমান লেতেৰা হয়। ব্ৰহ্মপুত্ৰৰ যিটো পানী আছে বৰ্তমান পানীটো লেতেৰা হয়, ঘোলা টাইপ হয়। তো আমি এইটো পানী বেছি ইউজ কৰা নাই, জাষ্ট অকণমান ধুবৰ বাবে কিবা ইউজ কৰিছোঁ। বাকী আমি বনোৱা মেলোৱাত চব মানে লৈ গৈছিলোঁ পানী, তাকে ইউজ কৰিছোঁ। তো আপোনালোকেও যদি কোনোবা আহিম বুলি ভাবিছে লগত অকণমান পানী বেছিকৈ আনিব। বাকী এইফালে জেলি লগোৱা কামটো হৈ গ'ল আৰু চাহো ৰেডি হৈছে। তো এতিয়া চাহ একাপ খাই লওঁ ধুনীয়াকৈ। আৰু এইফালে আমাৰ যিকেইটা ফ্ৰেণ্ড আহিব পৰা নাই, তো তাকে ভিডিঅ' কল কৰিলে সিহঁতে। তো সিহঁতৰ লগতো অকণমান কথা পাতিলোঁ ভিডিঅ' কলত, আৰু সিহঁতকো মিছ কৰিছোঁ। যোৱাবাৰ যিহেতু আটাইকেইটা আছিলোঁ, এইবাৰ নাই কেইটামান ফ্ৰেণ্ড, তো বেয়াও লাগিছে বাৰু আমাৰ। বাকী আৰু মোৰ এতিয়া প্ৰিয় সময় এইখিনি আহি গৈছে। তো কণী বুলি ক'লে ৰখি থকাৰ সময় নাই, আগতে খায়ে লওঁ। খোৱা লোৱা হ'ল, সকলোৰে পেট পূজা হৈ গ'ল, ভোকো কমিলে। সেয়াই ইহঁতে মানে পুৰা ফটো তোলাত ব্যস্ত এইফালে। বাকী সেইফালে নিবেদিতাই চিকেন বনাই আছে। ভাতৰ লগত আমাৰ মেইন আইটেম যিহেতু হাঁহ আছে, তো আৰু হাঁহৰ মাংস ভাতৰ লগত খাম। সেয়াই আমি এতিয়া ব্ৰইলাৰৰ মাংসখিনি আগতে বনাইছোঁ, যিহেতু আমি এতিয়া বনাই থকাৰ পৰা খাম বুলি ভাবিছোঁ। আৰু এইফালে ধুনীয়াকৈ নিবেদিতাই বনাই আছে। তো মই এবাৰ ওচৰৰ পৰাই দেখাই দিলোঁ। এইফালে চিকেনত আমি কেপচিকাম, পিঁয়াজ, বিলাহী আৰু চচ দি পুৰা ড্ৰাই ফ্ৰাই টাইপ বনাওঁ বুলি ভাবিছোঁ, কাৰণ ভাতৰ লগত যিহেতু নাখাওঁ, এতিয়াই আমি সুদাই সুদাই খাম। সেয়ে মানে সেইটো হিচাপত আমি বনাইছোঁ। তো দেখিছে এয়া আমাৰ চিকেন ৰেডি। আৰু নিবেদিতা ইমান ধুনীয়াকৈ মানে ইমান টেষ্টিকৈ বনাইছে ন, তো খাই চালে আপোনালোকে গম পাব। আমি খোৱাকেইটাই বাৰু কৈছোঁ তাক ইমান টেষ্টি বনাইছে। তো আৰু এতিয়া খোৱাহে কথা। এইফালে আমি কমলাও বেছিকৈ লৈ গৈছোঁ ৰ'দত বহি ধুনীয়াকৈ খাবৰ বাবে। তো সেয়া এতিয়া কাটি ল'লোঁ, লৈ এতিয়া খাবৰ কাৰণে ৰেডি কৰিছোঁ। ধুনীয়াকৈ ধনিয়া পাত চাত দি খাই বেছি ভাল লাগে দিয়কচোন ৰ'দত। তো সেয়া কথা মতে কাম। তো এতিয়া ধুনীয়াকৈ কমলাখিনি খাই লওঁ। এইফালে মানসে ধুনীয়াকৈ হাঁহৰ মাংস বনাই আছে। যিহেতু আমি মানুহ হৈছোঁ 10টা আৰু ডাঙৰ ডাঙৰ হাঁহ 2টা, তো আৰু আজি খোৱাহে কথা। বাকী আমি যিহেতু মাকৈ লৈ আহিছোঁ, তো মাকৈকেইটা পুৰিবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু অকণমান পুৰা হোৱাৰ পিছত বাকলিবোৰ গুচাই এনেকৈ জুইত সেকি আছোঁ। আজি আমি যেনেকৈহে এটাৰ পিছত এটা খাই আছোঁ, এইফালে পেট মানে ফুলে হৈ গৈছে, পেটত একো নধৰা হৈ গৈছে। তোৰ ভাত কেনেকৈ খাম তাকেহে ভাবিব লগা কথা হৈছে, কিন্তু খাবতো লাগিবই। বাকী এইফালে আমাৰ মাকৈ হৈ গ'ল পুৰা, তো আৰু মাকৈ খাই আছোঁ। আৰু সেইফালে আমাৰ ভাত ৰেডি হৈ মানে অকণমান খোজকাঢ়োঁ বুলি বাহিৰত ওলাই আহিছোঁ। যিহেতু পেট ফুল হৈ আছে, এনেকৈ বহি থাকিলে মানে ভাতে খাব নোৱাৰিম। সেয়া দুটামান খোজকাঢ়িব ওলাই আহিলোঁ। মোৰ লগতে আপোনালোককো অকণমান পৰিৱেশটো দেখাওঁ বুলি ভাবিলোঁ। তো অকণমান ইফালে সিফালকৈ ঘূৰি আছোঁ, চাই আছোঁ ঠাইবোৰ, আৰু আপোনালোককো দেখাওঁ কিমান মানুহ হৈছে। বাকী ইয়াতে এটা সৰু মন্দিৰো আছে, তো ভাল লাগিলে দেখি। আৰু এইফালে চাওকচোন, এইখিনি ঠাই ইমান বেছি ভাল লাগিছে। আমি য'ত খানাটো বনাইছোঁ, তো তাতকৈ এইখিনি ঠাই মোৰ বেছি ভাল লাগিছে।
এই ঠাইখিনি সঁচাকৈ কিবা এটা ভাল লাগিছে আৰু ইমান ধুনীয়া বতাহ আহি আছে, পানীৰ ঠাণ্ডা ঠাণ্ডা। তো ইয়াৰে শিলতে অকণমান টাইম বহিলোঁ, ভাল লাগিলে। আৰু সেইফালে যিহেতু আমাৰ ভাতো ৰেডি হৈছে, তো আৰু ফোন কৰি মাতিলে, তো আমি আটাইকেইটা আহিলোঁ এতিয়া। আৰু এইফালে এতিয়া আমি বাথৰুম বিচাৰি গৈছিলোঁ, কিন্তু বাথৰুম ইয়াতে ঠিকে বনাই থৈছে। বাথৰুমবোৰ ইমান লেতেৰা আছিলে, ইউজ কৰিব পৰা নাছিলে। তো তাকে ভাবিলোঁ এতিয়া বাথৰুম বিচাৰি ক'ত যাওঁ, যিহেতু ওচৰতে ইয়াতে মানুহৰ ঘৰ আছে, ইমান ওচৰতো নহয় বাৰু। তো ভাবিলোঁ মানুহৰ ঘৰতে আমি যাওঁ, কাৰণ যিহেতু বাথৰুমত যাব লগা আছিলে, সেয়ে এতিয়া আমি মানুহৰ ঘৰ বিচাৰি গৈ আছোঁ অকণমান আগপিনে। অকণমান আগত আহি এঘৰ মানুহৰ ঘৰত সোমালোঁ ইয়াতে। তো ইয়াতে বাথৰুম ইউজ কৰি এতিয়া আমি আহিলোঁ আকৌ আমাৰ খানা বনোৱা ঠাইলৈ। ভাত খোৱাৰ আগতে মানে আকৌ চকলেট লৈছোঁ খাবৰ কাৰণে, কাৰণ সেইফালে নিচাই চালাড বনাই আছে। চালাডটো হ'লে যিহেতু আমি ভাত খাম। আৰু ইয়াতে আহি গম পালোঁ যে হাঁহৰ মাংস আমাৰ দুবাৰ বনাব লগা হৈছে, কাৰণ প্ৰথমতে বনোৱাত ইমানে জুই বেছি হৈ গ'ল যে মাংসটো তলত লাগি গৈছে আৰু তিতা তিতা হৈ গ'ল, যাৰ কাৰণে আমি আকৌ বেলেগ কেৰাহী এটা চেঞ্জ কৰি বনাব লগা হ'ল। কিন্তু নেক্সট টাইম আমি মছলা পাতি বেছি দিব নোৱাৰিলোঁ। তো কেনেকুৱা হৈছে বাৰু ভাত খালে গম পাম এতিয়া মাংসটো। বাকী আৰু এইফালে এতিয়া আমি ভাত খাবৰ বাবে ঠাইটো চাফ চিকুণ কৰি লৈছোঁ, যিহেতু আৰু বেছি দেৰিলৈও থাকিব নোৱাৰি, অলৰেডি 3টা বাজি গৈছে। আজিকালি যিহেতু 4:30 হ'লে গধূলিয়ে হয়, তো আৰু সোনকালে ভাতকেইটা খাওঁ বুলি আমি আটাইকেইটাই বহিছোঁ। আৰু এইফালে মই সৰু আলু আৰু পাপৰেৰে ভাতকেইটা খাবৰ কাৰণে আৰম্ভ কৰিছোঁ। মাংস লোৱাৰ পিছত এনেও ভাত খাব বেছি নোৱাৰি। আৰু এইফালে দেখিছেনে মোৰ পাতত মানে কলিজা পিছে পৰিছে। মই কলিজা খাই ভাল পাওঁ আৰু মোৰ পাতত পৰিছে, তো দেখি ভাল লাগিছে। বাকী আৰু মাংসটো যিমান বেয়া হ'ব বুলি ভাবিছিলোঁ সিমান বেয়া হোৱা নাই, ভালে হৈছে দুবাৰ বনোৱা হিচাপত। বাকী আৰু ভাত খোৱা হৈ গ'ল আটাইকেইটাৰ। ভাত খোৱাৰ পিছত আমি ধুনীয়াকৈ ঠাইটো চাফ চিকুণ কৰি একোৰা ডাঙৰ জুই ধৰি লৈছোঁ। তাতে আমি অলাগতিয়াল বস্তুবোৰ পুৰি আছোঁ, কাৰণ আৰু ঠাইটো চাফ চিকুণ কৰি থৈ যাব লাগিব, কাৰণ আজি আমি ইয়াতে খাইছোঁ, কালি আকৌ কোনোবা বেলেগে ইয়াতে খাব, তো ঠাইটোতো লেতেৰা কৰি থৈ যাব নোৱাৰোঁ। আৰু আপোনালোকৰ যদি এনেকৈ পিকনিকত যায়, আহিবৰ সময়ত ঠাইটো ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ আহিব, কাৰণ সেইটো ঠাইত আজি আপোনালোকে খাইছে, পিছত আকৌ বেলেগ কোনোবাই খাব, সেয়ে চাফা কৰি থৈ আহিলে ভাল লাগে আৰু ঠাইটো লেতেৰা নহয়। আৰু এইফালে দীপশিখাক দেখিছেনে, তাই মানে আজি চাফাই কামত পুৰা লাগিছে। মই মানে চাই থকাৰ নিচিনা হৈছে, কাৰণ ভিডিঅ' বনাই আছোঁ, এটা দুটা হেল্প কৰিছোঁ, কিন্তু ইমান কৰিব পৰা নাই বাৰু, যিহেতু ভিডিঅ' বনাই আছোঁ। এতিয়া যিহেতু গোটেইখিনি কাম হ'ল, অকণমান পিছতে ইয়াৰ পৰা যাম, তো আৰু সকলোবোৰ বস্তু ভালদৰে বান্ধি মেলি লৈছোঁ। আৰু গধূলিও হৈ আহিছে অকণমান, তো আৰু আমাৰ গ্ৰুপ ফটো উঠোৱা হোৱা নাই, তো সেয়ে ভাবিছোঁ এতিয়া কেইটামান আমি গ্ৰুপ ফটো লৈ লওঁ। তো আটাইকেইটাই মানে এতিয়া ফটো উঠিবৰ কাৰণে ভাল ঠাই বিচাৰিলোঁ অকণমান, আৰু অকণমান বিচাৰাৰ পিছতে মানে এটা ঠাই আমাৰ গোটেইকেইটাৰে ভাল লাগিলে, ফটোবোৰো ভাল আহিছে, যিহেতু ফটোৱে মেইন ন, ফটোবোৰ ভাল আহিলে ভাল লাগে। তো আৰু আটাইবোৰে মানে এতিয়া ফটোৰ বাবে পুৰা প'জ দি আছোঁ। এইফালে মানসে ফটো লৈ আছে আমাৰ আটাইকেইটাৰে। কলেজ এৰাৰ পিছতো যে আমাৰ মাজত ইমান ধুনীয়াকৈ ফ্ৰেণ্ডশ্বিপটো আছে, সেইটো ভাল লাগে। বহুতৰ লগত বাৰু এতিয়া ফ্ৰেণ্ডশ্বিপ নাই, মানে লগেই নাপাওঁ এতিয়া, সকলোবোৰ ব্যস্ত, কিন্তু তাৰ ব্যস্ততাৰ মাজতো যে আমি আটাইবোৰে মানে এটা কিবাকৈ দিন ওলাওঁ, তো ওলাই লগ হওঁ, ভাল লাগে আৰু। তো আগলৈও যাতে আমাৰ ফ্ৰেণ্ডশ্বিপটো এনেকৈ থাকে, আমি আটাইকেইটাই যাতে লগ হৈ থাকিব পাৰোঁ, তো আৰু তাকে আশা কৰিলোঁ। পিকনিক প্লেচ বুলি ক'লে বগৰী গছ থাকে বাৰু, বাকী এতিয়া বগৰী খাবৰ কাৰণে হোৱা নাই, কেঁচাই আছে, তথাপিও এটা বাৰু গছৰ পৰা ছিঙিলোঁ খাই চাওঁ বুলি। বাকী আৰু এতিয়া যাবৰ কাৰণে ৰেডি হ'লোঁ, সকলোবোৰ বস্তু লৈ এতিয়া আমি গাড়ীৰ ওচৰলৈ গৈ আছোঁ। এইফালে টেম্পুত সকলোবোৰ বস্তু উঠাই মেলি আমি টেম্পুত উঠি আছোঁ, আৰু আমাৰ ফ্ৰেণ্ড কেইটা মানে বাইক লৈও আহিছে বাৰু, সিহঁতে বাইক লৈ যাব, আৰু আমি ছোৱালীকেইটা টেম্পুত আহিছোঁ। তো এতিয়া টেম্পুৰে গৈ আছোঁ। অকণমান
অকমান আগত আহি আমি নামিলো এটা চকতে, এইটো লেঙাৰ চক বুলি কয়, কাৰণ চাহ খাবৰ কাৰণে মন গৈছে। তো আমি আটাইকেইটা এতিয়া গাড়ীৰ পৰা নামিলো একাপ একাপ চাহ খাওঁ বুলি। তো এতিয়া গৈ আছো দোকানলৈ। আজি মানে আমাৰ খানাটোত অকমান পইচা ৰৈ গৈছিলে, যাৰ কাৰণে ৰৈ যোৱা পইচাৰে আটাইকেইটাই মিলি একাপ একাপ চাহ খালো। তো চাহ খাই মিলি এতিয়া আকৌ ঘৰত যাবৰ কাৰণে ওলালো। বাকী আৰু আজি গোটেই দিনটো দেখালো আপোনালোকক, কেনেকুৱা পালে চাই আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আশা কৰো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই। বাকী আৰু আজিলৈ বাই বাই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।